নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। ভিডিঅ' কৰিবলৈ জেগাই নাইকিয়া হৈ গৈছে, আন্ধাৰ হৈ গ'লগৈ। নেট নাছিলে আকৌ মোবাইলত, এতিয়া যেনে তেনে মোবাইলত নেট চেট ভৰাই আহিছে। ইমান অশান্তি, লগতে ভাত খোৱাই নাই, খামহেঁতে মোৰ ল'ৰা পিছপিনে আৰু কিমান কৰিব, ইমান অশান্তি। ইছ ৰাম, খুৰীদেউ যে কথা কয়, এয়া দেখোন আপুনি ভিডিঅ'য়ে বনাই আছে। আমাৰ খুৰীদেউৰ কথা শুনা, ভিডিঅ' বনাবলৈ জেগাই নাইকিয়া হ'ল হেনো। এয়া জেগা নহয় তেতিয়াহ'লে কি খুৰী? ভিডিঅ' কৰিলে ইমান ধুনীয়া হয় নহয়, কাম কৰা মানুহবিলাকে চাই থাকে। रहा नहीं जाता, तड़प ही ऐसी है ना। হয় নি? আপুনি ভিডিঅ' বনালে চাই থাকে? সিহঁতৰো কম ভাগ্য নহয়, আপোনাক যে সদায় দেখি থাকে। সিহঁতৰ কপাল নহয় চোতাল। কথা এটা ক'বলৈ আহিছোঁ, কথাটো মানে মোৰ অন্তৰখন বেলেগ পাথৰ হৈ গ'ল। তেতিয়াহ'লে আপোনাৰ সেইখনত মছলা পিচি খাব পাৰিম। কিখনত? মানে অন্তৰখনত। মানুহৰ অন্তৰখন সদায় কোমল বুলিহে শুনিছিলো, শিলৰ নিচিনা টান বুলি কেতিয়াও শুনা নাছিলো। কোনোবা মৰি থাকিলেও বেয়া নালাগে, কোনোবা জি থাকিলেও বেয়া লাগে। মই আগতে তেজীমলা পাঠ কৰিছিলোঁ যে, এতিয়া অকলশৰীয়াকৈ থাকোঁ যে, এতিয়া মই সেইটো কাৰণে দুখ নলগাওঁ। ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়। খুৰীদেউৰ কথা শুনিলে মোৰ হাঁহি হাঁহি পেট বিষাই যায়। कैसा लगा मेरा मजाक? এইবোৰ ড্ৰেছ পিন্ধিলে মোক ইমান ধুনীয়া লাগে। মেখেলা চাদৰ বা শাৰী যদি পিন্ধো মোক বেলেগ বকৱাচ লাগে, জখিন লাগে, আৰু মই পিন্ধিবও নাজানো। তো আকৌ আপোনাক এইবোৰ ড্ৰেছ পিন্ধিলে ইমান ধুনীয়া লাগে। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। মই খুৰাদেউক কৈছিলো, খুৰা খুৰীদেউক ছুটি পেণ্ট আৰু স্পৰ্টিং আনি দিব। নাই, মোৰ কথা নুশুনে। কিন্তু এইবোৰ ড্ৰেছে মোক ইমান ধুনীয়া লাগে। নহয়, সদায় সদায় মানুহ সদায় ছেক্সি হৈ থাকিব লাগে, নহ'লে বেচেৰা খুৰাই কিমান কৰিব? আজি বোলে এইটো লাগে, কাইলৈ বোলে সেইটো লাগে, কিমান দিব আৰু? ये बड़ी अच्छी बात कही आप। জীৱনত কেতিয়াও সঁচা সঁচিকে ভাল নাপায়, আৰু ছোৱালীজনীও নাপায় বাৰু। এইটো বাৰু হয়। কিন্তু এটা কথা নহয়, মোকতো ল'ৰা এটাই ঠগিলে দেই, মই সেইটো কাৰণে মই কওঁ ঠগনটো খালোঁ যে। কিয় নাথাকিব? আপুনি যদি লিপষ্টিক আৰু কাজল সানি পাইপ মাৰি ঘূৰি ফুৰে। কিন্তু এটা কথা, ঠগন খাই কিনে মই ছুইচাইড নকৰিলোঁ আকৌ হা। সি ভাবিছিলে মই ছুইচাইড কৰি মই কাৰোলৈ বিয়া নাপাতিম, কিন্তু ভাগ্য ভাল, যি হয় মানুহৰ ভালৰ কাৰণে হয়। মই ভাল ল'ৰা লগ পাই গ'লোঁ, আৰু টকা পইচা থকা, আৰু মই ভাল পাওঁ টকা পইচা। মই ভাবিছিলোঁ সেই ভিক্ষাৰীটোলৈ বিয়া হ'লে চাগে মোৰ লাইফটো কি হ'ব, কিন্তু এতিয়া মই আজাদী। কিন্তু তেতিয়া কিন্তু ভাবিছিলোঁ বৰ কষ্ট হৈছিলোঁ এৰোতে। খুৰীদেউ টকা পইচা আছে বুলি এনে কৰিব নাপায়। ঠগাই হওক নঠগাই হওক, বেচেৰা ভাল বাচিলে দেই। शाबाश बेटा, बहुत बढ़िया मुन्ना। ধুনীয়া লাগিছেনে? আজি মই থ্ৰেডিং কৰিলোঁ, দেখিছেনে? থ্ৰেডিং লাগিছে আকাশৰ পৰি যেন লাগিছে। মই যোৱা ৰাতি শুবই পৰা নাই, খালি খুৰীদেউক সপোনত দেখিছো। रहा नहीं जाता, तड़प ही ऐसी है ना। ছমাহৰ মূৰত গৈছোঁ, থ্ৰেডিং কৰি আহিছোঁ, 80 টকা যোৱাইছোঁ হা। ছোৱালীবিলাকে লাখ লাখ টকা যোৱাই, কিমান বেয়া লাগে। ছমাহৰ মূৰত আমাৰ খুৰীদেউৱে থ্ৰেডিং কৰি আহিছে, 80 টকা যোৱাইছে, আৰু আজিকালি ছোৱালীবোৰে লাখ লাখ টকা যোৱায়। মোৰ এতিয়া চুলিকেইডাল ষ্টেক কৰিব মন যায়, এইটোত বহুত পইচা ল'ব, কিন্তু মোৰ টিউশ্যনৰ ফিজটো আহে, গম পাই নাই? সেইকাৰণে মই নকওঁ আৰু, এই থ্ৰেডিংটো 80 টকা যোৱালোঁ আৰু। আমাৰ খুৰীদেউ নাগল পিঠাত কৰি চপেটা, কি বুলি ভাবিছা? ৰখি আৰু মন্দিৰলৈ মানুহ কিমান আহিছে সেয়া চাই আছোঁ। মই আজি মন্দিৰলৈ যাম বুলি ভাবি আছিলোঁ, গাটো বেয়া কি হৈছে? আকৌ মন্দিৰলৈ নোযোৱা বেমাৰ, কিন্তু উপায় নাই আৰু, ওপৰৰ পৰা চাই তাকে মনোৰঞ্জন ল'ব লাগিব। আজিহে মোৰ বেয়া দিন চলিল। কৃষ্ণ, তেনেকে কব নাপায়। যিমান ভগৱানক বিচাৰিব সিমান ভাল খুৰীদেউ, গতিকে নাপায় তেনেকে কব। জ্ঞানীয়ে বুজে আকাৰে ইংগিতে, মূৰ্খই সিফালে ফুটা। সেইকাৰণে ইহঁতবোৰক বুজাই একো লাভ নাই, বুজিছা? गजब बेइज्जती है।
যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ লৈছো বিদায় সকলোৱে ভালে থাকা সুস্থ থাকা তাৰে কামনাৰে বাই বাই ধন্যবাদ নমস্কাৰ